নমস্কাৰ, মই পাৰ্থ। আপোনালোক সকলোকে স্বাগতম জনাইছোঁ পাৰ্থ ব্লগৰ অন্য এটা ভিডিঅ'লৈ। ব'লক তেনেহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আজি ভিডিঅ'টো কৰিছোঁ গাড়ী কেবিনৰ পৰা আৰম্ভ। মই মানে এই জাষ্ট শোৱাৰ পৰা উঠিছোঁহে। এতিয়া মুখ চুখ ধুই লওঁ, ধুনীয়াকৈ ফ্ৰেছ হওঁ, তাত গৈ বাটত গৈ কিবা এটা খাম, তাৰপৰা যাম আমি দিল্লীলৈ বুলি ওলাই। ব'লক তেনেহ'লে আজি ভিডিঅ'টো চাই থাকক। এয়া চাওক গাড়ী, এই ৰাতিপুৱা শুই উঠি কাপোৰ কানি এনেকৈ খেচেং মেচেং বেগ ওপৰতে কাপোৰ চাপোৰ জাপিলোঁ। এতিয়া এয়া বাছডাল পাছ কৰি লওঁ। এইফালে আমাৰ পোৱালীয়ে পানী আনি মাৰি আছে অলপ গাড়ীখন, পানী আনি মাৰি আছে। মই বচন্তি ষ্টাৰ্ট কৰি ৰাখি থৈছোঁ। ব'লক তেনেহ'লে মই মুখখন ধুই আহোঁ। এই গাইজ আমি এতিয়া মানে চব মুখ চুখ ধুলোঁ, পোৱালীয়ে গাড়ী ধুলে, মানে অলপ পানী মাৰিলে, ইমান ভালকৈ ধোৱা নাই। এতিয়া আমি ওলাই আহিছোঁ, ওলাবলৈ হৈ গ'ল। যাওঁ আৰু দিনটোলৈ ওলাই ভগৱানক চিন্তি। ব'লক তেনেহ'লে গৈ থাকোঁ। আগত মানে তিনিআলিতে শালমৰা তিনিআলিতে যাই পেলাই নাস্তাটো কৰি লওঁ, কিবা এটা খাব লাগিব। মানে ৰাতিপুৱা প্ৰায় লৰালৰি হয়, একো নোখোৱাকৈ ওলাই যাওঁ। তাৰপৰা তাতে তিনিটাই ভাত বনাই সেইকেইটাক লাষ্টটোত নমাই থৈ যাওঁ 3 নম্বৰ টিপটোত। এতিয়া ভাত চাত বনাই তাৰপৰা আকৌ আহি পেলাই আমি খাওঁ, খাই পেলাই আকৌ জিম মাৰোঁ, তাৰপৰা কেম্প সোমাওঁ। আমাৰ কেম্প সোমোৱা মানে ৰাতি 9-10টা বাজি যায়। ৰাতিপুৱা সোনকালে গ'লোঁ, কিন্তু আগতে 3 মাৰিছিলোঁ। এতিয়া আমাৰ নদী খুলি দিলে, সেইকাৰণে এতিয়া আমি 4 মাৰিবলগীয়া হয়। একো নাই আৰু, কষ্টটো কৰিবই লাগিব। এয়া আমাৰ পোৱালি কিবা এটা কৰে। কেনেকুৱা লাগিছে গাড়ীত আহি? গাড়ীতে মজা লাগিছে। ই আগতে আছিলে বিকাশ দাসৰ যে এই জুবিন লগা চোফা এখন, মানে আমাৰ জুবিন দা থকা, ইয়াৰ আমতো মৰমৰ জুবিন দা থকা চোফাখনত আছিলে। তাতে আছিলে হেল্পাৰ কৰি। লাহেকৈ আহিছে মোৰ লগত, হ'ব আৰু ড্ৰাইভৰ, বেছি দিন নালাগে, সোনকালে আপোনালোকক দেখাই আছোঁ ইয়াক গাড়ী শিকাই। ব'লক তেনেহ'লে এতিয়া আমি এচতে লগ পাম আমি নাস্তা কৰা জেগাত। সেই গাইজ এতিয়া আমি পাই গ'লোহি নাস্তা কৰা দোকান, মানে শালমৰা তিনিআলি। এই দাদাজনৰ দোকানখন শালমৰা তিনিআলিতে আছে। ৰাতিপুৱা টাইমত দাদাৰ দোকানত বহুত ভিৰ লাগে। আমিও এয়া খাবৰ কাৰণে ৰখি আছোঁ। এয়া চাওকচোন আমাৰ এইকেইটাই খালেই, খাবলৈ নোপোৱাকেইটাই এনেকৈ খাইছে চাওক। এটা চুলিয়ে তুলিয়ে গোটেইটো কেলা, নকওঁ আৰু জুগুলো গুণ্ডাই আৰু। সেই গাইজ এতিয়া আমি আহি পেলাই আমাৰ মানে য'ত বালি লোড দিওঁ আমাৰ জেগা পাই গ'লো। নদী কিনাৰত চাওক, এয়া মৰ্ণিং কি ধুনীয়া ভিউ। এইফালে আমাৰ ফকলেণ্ডে এতিয়া তেল ভৰাই আছে। আজি অলপ দেৰি হৈ গ'ল, মানে ফকলেণ্ড ড্ৰাইভাৰ বোলে কালি এইটো খাই পেলাই বোলে শুই দিলে। সেয়া আমাৰ ফকলেণ্ড ড্ৰাইভাৰ, এইটো আমাৰ ফকলেণ্ডৰ হেণ্ডিমেন কিবা কৈ দে। এইটো আমাৰ ফকলেণ্ড দা, কৈ মেইন দা এইফালে চাই দিয়ক। ৰাতি অলপ খোৱা হৈছিলে আৰু উপায় নাই, এইজনে লোড দিলেহে আমি যাব পাৰোঁ ঠাই সেইকাৰণে এজনক কওঁ আমি মেইন দা। এইফালে আমাৰ বিনোদ ভাই, এইফালে আমাৰ বিনোদ ভাই, বসন্তী। এইখন গোটেইখন গাড়ীখন ধুবি অলপ চাফা কৰিবি। সেই পোৱালিকেইটা গ'ল এইফালে কাপোৰ ধুবলৈ। এইখন মোৰ বসন্তী। বাকী আমাৰ গাড়ীখন আগত আছে। এতিয়া আমাৰ ফকলেণ্ডখন ওপৰলৈ উঠাই দিব, চাই থাকক কেনেকৈ তেল ভৰাই ফকলেণ্ডত। বহুতে চাগে এইবোৰ দেখা নাই, এইবিলাক দেখুৱাই আছোঁ। বহুতে এই পদ্ধতিবিলাক দেখা নাই, ইয়াত দাগি দিলে আমাক। বালি পৰিছে। অঁ হ'ব, যিহেতু আমাৰ উঠাই দিলে পূৰা ওপৰলৈ। নাই মিনিট বেলেগে এইবিলাক দেখা নাই নহয়, দেখুৱাই দিছোঁ কেনেকৈ আমি ফকলেণ্ডত তেল ভৰাওঁ। এতিয়া আমাৰ বিনোদে হুপিবনে? কোনে হুপিব? এইটো আমাৰ ফকলেণ্ড নাই বাৰু। আজি মই এটা ভিডিঅ' বনাওঁ নহয়, এইবিলাক হাঁহ এটা কৰে। সেইজন 10 টকীয়া কলকেইটা হাঁহি মাৰিছে, ওপৰত দিবলৈ পায়তো। আৰু অকণ গ'লে আকাশখন ঢুকিয়ে পাবিগৈ। যা কেনেকৈ আহিছে দেখাই অকণ দাঙি পেলাই।
এইয়া অঁ আহি গ'ল এতিয়া তেল বাৰু গাইছ এতিয়া ভগলত তেল চেল ঢালি লওক তাৰপৰা যাব হাইয়ালৈ হাইয়া গাড়ীখন যে আহি আছে তাত যাব ভিডিঅ'টো শেষলৈকে চাই থাকিব ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু যিসকল মোৰ চেনেলটোলৈ নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ব'লক তেতিয়াহ'লে আমি লগ পাম একেবাৰে লুট পাম পাছত বাই বাই এই গাইছ ফাইনেলি মই চলাইছোঁ আজি ফকলেণ্ড চাই থাকক কেনেকৈ গৈ আছোঁ আজি ফকলেণ্ড চলাইছোঁ বহুত নম্বৰত মানে শিকি আছোঁ ফকলেণ্ডৰ মাটি চাটি খান্দিবলৈ অলপ অলপ পাৰিছোঁ আৰু ইমান টেনা হোৱা নাই বেলেগৰ আগতে আৰু শিকি আছোঁ লাহে লাহে ব'লকচোন কেনেকৈ চলাই আছোঁ ফকলেণ্ড চাওঁ এয়া আমাৰ সাপুদা এডাল বহি এনেকৈ গছকি থাকিলে গাড়ী গৈ থাকে আগলৈ হেল্ল' গাইছ আমি এতিয়া লুট কৰি মেলি ওলাই আহিলোঁ এয়া পালোঁ আপোনাৰ এডোখৰ এঙাপা চাৰিআলি পৰা এইফালে টাৰ্ণিং ল'লোঁ এতিয়া গৈ আছোঁ এইফালে ৰাস্তাটো বহুত বনাই আছে মানে গোটেই ধলি আজি অলপ পানী মাৰিব অলপ ভাল লাগিছে মানে আমাৰ পোৱালি বহি আছে সিহঁতক ইউটিউবত নমাই থৈ আহিম গতিকে তাত এবাৰ খালী পোৱা জেগাত ভাত বনাব ভাত চাত বনাই ৰ তাৰপৰা আমি ডাইৰেক্ট গৈ পেলাই খাম গানো গাব ন কাহে লৈছে ঘূৰাই মনত পৰিছে নি পৰিলে লকিয়ে না টুটুটকে লৈ মই এই বেটেৰী গাড়ীৰ ওপৰত ভিডিঅ' এটা বনাইছিলোঁ চাওকচোন এই বেটেৰী গাড়ীৰ কাৰণে কিমান দাম বহুতে বহুত বেয়া অযথা কমেণ্ট কৰিছিলে চাই লওক এনেই নকওঁ আমি বেটেৰী গাড়ীয়ে কিমান দাম লগায় বেটেৰী গাড়ীয়ে কিমান দাম লগায় আৰু এই লাইনত চলাই গাড়ী চলাই থকাজনেহে গম পায় এতিয়া নিজৰ ছাইডত গৈও নাথাকে ভালকৈ সেইটোৱে বেয়া কথা এয়া চাওক কি অৱস্থা কৰি যায় সিহঁতি এয়া চাওক ক'ত গৈ আছে গাড়ীখন হাইটখন চাওক মাজে মাজে গৈছে কি বেয়া কথাটো ক'লোঁ মই এয়া চাওক কেনি সোমাই কেনি ওলাই গৈছে এয়া চাওক অকল বেটেৰী অকল বেটেৰী কেনি সোমাই কেনি ওলাই গৈছে এইবোৰ এনেকৈ ৰাখি থৈছে এইবিলাক সেইকাৰণে পূৰা জাম লাগি গৈছে এয়া চাওক ক'ত কেনেকৈ গৈ আছে মাজে মাজে হাইটখন এখন চাওক আমাৰ মানে পোৱালিটোক অলপকৈ ট্ৰেইনিং দি থকা হৈছে মানে ইয়াক গাড়ীখন অলপ চলাব লৈছোঁ এনেকৈ এতিয়া এই পথাৰ এনেকৈ লিকতে ফাৰ্ষ্ট চলাব লৈছোঁ তাৰপৰা অলপ ষ্টেৰিং চিধাই আছে অলপমান বাকী আছে পূৰা ফুল কমপ্লিট হ'লে মানে ৰাস্তাত এৰিম আৰু এতিয়া ঘপককৈ ৰাস্তাত এৰিবলৈ বেয়া গাড়ী ভিৰ ভাৰ ইমান গাড়ী সেইকাৰণে এৰা নাই লাহেকৈ এৰিম আৰু এয়া পোৱালি এতিয়া আমাৰ যাব এতিয়া লাহেকৈ এডোখৰ চলাই এইটো বহি আছে খালী কৰি ওলাই আহি আছোঁ মানে সিহঁতকেইটা নমাই লৈছোঁ যদি তাত মানে ভাতৰ যা যোগাৰ কৰিব ব'লক তেনেহ'লে এতিয়া আমি গৈ থাকোঁ একেচতে আহি আৰু লগ পাম একদম আৰু কি ভাত খোৱা টাইমতে লগ পাম গাঁৱৰ ভিতৰত একদম এনেকুৱা লাহে লাহে যাব লাগে নহ'লে গোটেই ধূলি হৈ যায় মানুহবোৰে কমপ্লেইন দিব বা গালি পাৰিব গাড়ী যোৱাই বন্ধ কৰি দিব সেইকাৰণে লাহে লাহে গৈ আছোঁ আৰু হেল্ল' গাইজ ফাইনেলি আমি এতিয়া আহি পাই গ'লোঁ 2 নম্বৰ ট্ৰিপ খালী কৰি সিহঁতিকেইটা আচলতে যাওঁ এতিয়া কি কৰিছে ভাত হ'লেই নে নাই হোৱা নাই এইবাৰ গাড়ীত যে বস্তু এটা আছিলে কি কৰিলা লৈ নানিলা নি এই তেগা ভাত হ'ল নাই আমি ইয়াত পাই গ'লোঁ এতিয়া ভাত হ'ল নাই সিহঁতক সোধোঁ ভাত হ'ল নাই হ'ল মাংস এয়া লাই দিছোঁ এতিয়া লাই দিছোঁ এয়া এতিয়া বনাই আছিলে
এইটো আমাৰ কেম্প বুলি ক'ব এয়া আজি আমাৰ পদুম ভাই আহি গ'ল আমাৰ লগত পদুমক লৈ আহিলোঁ এতিয়া পদুমে গাহৰি হেৰি লৈ আছে কি কৈ আছে মাংস খাবৰ কাৰণে আহিলোঁ আৰু পদুমে মোৰ কাৰণে এটা গিফ্ট লৈ আহিছে বাৰ্থডে গিফ্ট এই বাৰ্থডে গিফ্ট লৈ আহিছে পদুমে মোৰ কাৰণে ফুল লৈ আহিছে পদুমে মোৰ কাৰণে পদুমে মোৰ কাৰণে লৈছে এয়া পদুম আজি আহি গ'ল আমাৰ লগত লাইক কমেণ্ট শ্বেয়াৰ কৈ দিয়া এইফালে গগৈ বন্ধুক লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আগবাঢ়ি যোৱাত পৰা সহায় কৰিব মৰমবিলাক দিব আপোনালোকে কিয় নিদিয়ে একদম প্ৰিয় বন্ধু দেই মোৰ পদুম ভাই লগ কৰিম বুলি আগতে বহুত পতা হৈছিলে কিন্তু তাৰ পাছৰ পৰা যেতিয়াৰ পৰা লগ কৰিছোঁ আৰু কৰি আছোঁ কণ্টিনিউ কৈ আছে আজি আকৌ লৈ আহিলোঁ আমাক গাহৰি খাবলৈ ব'লক তেতিয়াহ'লে আমি খাই লওঁ গাহৰি খাবৰ কাৰণে গাহৰি খাবৰ কাৰণে আমাৰ পদুম গুচি আহিলে এইটো পদুমে মোলৈ লৈ আহিছে দেই ৰকি হেই ৰকি হেই ৰকি গাহৰি খাবৰ কাৰণে মই ক'ত চাই কৰি দিম গাহৰি ল'বা ইয়াৰ নামটো কি দিব কি দিম টাইগাৰ দিবা টাইগাৰ আমাৰ গাহৰি কি ধুনীয়াকৈ উতলি আছে চক এইবিলাক ৰেডি চব পিঠা কৰি পেলাই খাব লাগে পদুমে ভাত পাৰিব এয়া হেৰি ভাত চালানী গাহৰি নে লোকেল গাহৰি নাজানো লিষ্ট লৈ আহিলে লিষ্ট ক'ত পালি এয়া মাংস পূৰা টেষ্টি খাবা এতিয়া আমাৰ ৰাণীকেইজনী থৈ আহিলোঁ হয় ইয়াত সেইফালে বিনোদ ভাই খালী কৰি আছে কুকুৰটো গাহৰি খুৱাই দিম এই মাছ মাংস খালে বেয়া কুকুৰকেইটা নাই প্ৰথম দিলে কুকুৰটোৰ কাৰণে ভাত ৰেডি কৰিছোঁ দিয়া এই ভাড়া ভাল পাব সি নাই সেই কমকৈ দিয়া খাই শেষ কৰিলে আমি আমাক দিন হোৱাৰ পাছত অলপ কুকুৰটো দি লৈছোঁ ক'ত আছে খা সানি দে কেলা গৰম হৈ আছে সানিব পৰা নাই কামুৰিব বেলেগ কুকুৰে গাড়ীতে থৈ দিবলৈ এই গাইছ আমাৰ এতিয়া খানা খাবলৈ হৈ গ'ল একচুৱেলি খালোৱেই মানে দুবাৰমান মাৰিছিলে তাৰপৰা ভাবিলোঁ ভিডিঅ'টো অকণ দেখাই দিম আৰু গাহৰি কোনে বনাইছে গাহৰি মজা বনাইছা গাহৰি কোনে বনাইছে গাহৰি মজা গাহৰি যে এইটো ৰিয়েল আকৌ যিমান বনাও যিমান গাহৰি কোনে বনাইছ গাহৰি কোনে বনাই তই তোক আজি মই গামোচাখন পিন্ধাম গাহৰি খাবলৈ কিন্তু ধুনীয়া হৈছে দেই ভাইটিয়ে ধুনীয়াকৈ বন্ধুৱে হয় আৰু ধুনীয়া বনাইছে আৰু ধুনীয়া বনাইছে মোক খোলালি হয় এইটো কেলা তেনেহ'লে তেতিয়াহ'লে আমাৰ এতিয়া ভাত খাই মেলি হৈ গ'ল এতিয়া খাই মেলি আমি যাবলৈ ৰেডি হ'লোঁ আমি এতিয়া বালিটো মানে ৰাস্তা লেভেল আছোঁ সেইখিনি যোৱাগৈ নাই মানে কি হৈছে এতিয়া মানে সেইখিনি পূৰা মালটো অভাৰ হৈ গৈছে সেইকাৰণে এইখিনি পৰা ফকলেণ্ড টানি আছে চব আমাৰ বিনোদ লাইটাৰটো নাই নহয় আপোনালোকক ক'বৰ কাৰণে বহুত কথা আছে কিন্তু এই বহুত কথাটো উলিয়াবৰ কাৰণে বহুত ভাবিবলগীয়া হয় মানে ভুল হ'ব শুদ্ধ হ'ব এইবিলাক ভাবি বহুত কথা ক'বৰ কাৰণে বাকী থাকি যায় কিন্তু হ'লেও যিমান যি পাৰোঁ গগৈও বনাবৰ কাৰণে চেষ্টা কৰে ময়ো বনাবৰ কাৰণে চেষ্টা কৰোঁ আৰু ইউটিউবত মই বিশেষকৈ ভিডিঅ' নিদিওঁ মই ফেচবুকত বেছিকৈ ভিডিঅ' দি থাকোঁ আৰু ইউটিউবত মোক আপোনালোকে ছাবস্ক্ৰাইব কৰিব নালাগে মই ইউটিউবৰ লগত বৰ বিশেষ লেনা দেনা নকৰোঁ আৰু যদি ফেচবুকত চাবলৈ মন যায় তেতিয়াহ'লে পদুম কছাৰী মাৰিব ফেচবুক পেজত আছে তাতেও মই ভিডিঅ' কিছুমান এৰি থাকোঁ ৰাস্তাৰ নাই ইউটিউব চেনেল মোৰ আছে এইটো একচুৱেলি গৈ দেই মোৰ ইউটিউব চেনেল আছে কিন্তু ইউটিউবত মই ভিডিঅ' নিদিওঁ এইকাৰণে নিদিওঁ মানে বহুত বেছি তাত মানে লাগি থাকিব লাগে ইমানটো লাগি থাকিবৰ কাৰণে আমাৰ সময় নহয় ধৈৰ্যটো নাই সেইটোতো হয়েই মই পাৰিছোঁ মানে আৰু সময় লাগে বন্ধু গম পালা নাই আৰু এই সময়টো গাড়ী চলাই থাকিলে আপোনাৰ দিবৰ কাৰণে বহুতেই বেছি অসুবিধা হয় আৰু ভিডিঅ' বনাবৰ কাৰণে মানুহ লাগে দুজন এজন মানুহৰ কাৰণে ভিডিঅ' বনোৱাই এৰাটোৰ কাৰণে মানে এটা ভিডিঅ' মই আজি বনাইছোঁ এইটো ভিডিঅ' মই কালি এৰিব পাৰিম নোৱাৰিম বা কোনো গেৰেণ্টি নাথাকে দুদিন তিনিদিনৰ পাছত ভিডিঅ' এৰিবলগীয়া হয় গতিকে সেইটো ঠিক কৰিব হ'লে মানুহ দুজন লাগে এজন এডিট কৰি মেলি ভিডিঅ' মানে এৰিব পৰা কণ্ডিশ্যনত যদি থাকে তেতিয়া আমাৰ ভিডিঅ'টো মানে সোনকালে এৰিব পৰা হয় বাকী আপোনালোকে গগৈক মৰম দিয়ক ইউটিউবত আপোনালোকে ছাবস্ক্ৰাইব কৰক ইনষ্টাটো আপোনালোকে মৰম দি আছে আৰু দিয়ক
ফাইনেলি গাইছ আমি ডিউটিৰ পৰা আহি মেলি ৰুম পালোহি ইয়াত ৰুমতে বহি আছোঁ গা পা ধুই মেলি ধুনীয়াকৈ আৰু এয়া চাওক মানে আমাৰ এইবিলাক পোৱালিকেইটামান আছে ৰুমত এইকেইটা হেৰি এইটো কি এই JCB পাইলট এইফালে আমাৰ ফকলেণ্ড পাইলট এইফালে আমাৰ বিনোদ ভাই এইটো বিনোদ ভাই এতিয়া আমাৰ এইফালে খানা বনাই আছে আমি ইয়াতে বহি আছোঁ গা চা ধুই মেলি ধুনীয়াকৈ এতিয়া খানাটো খাম আৰু তাৰপৰা শুম এটা কথা কওঁ এইখিনিতে যদিহে মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট কৰি দিব আৰু যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছে সেইসকলে কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই গাইছ লগ পাম নেক্সট ভিডিঅ'